অহা সেপ্টেম্বৰ মাহত নাবালিকাক বিয়া কৰোৱা লোকসকলক চিনাক্ত কৰি আৰু এটা গ্ৰেপ্তাৰ অভিযান আৰম্ভ হ'ব। সকল বাল্য বিবাহ সম্পৰ্কে চৰকাৰ আকৌ কঠোৰ হৈছে। মুখ্যমন্ত্ৰীয়ে বাল্য বিবাহ সম্পৰ্কে কি ক'লে মই আপোনাক সম্পূৰ্ণকৈ দেখুৱাম। যদিহে আপোনাৰ গাঁৱৰ বা আপোনাৰ বংশৰ কোনোবাই যদি বাল্য বিবাহ কৰি আছে তেনেহলে কিন্তু আপোনালোকে সাৱধান হওক। চৰকাৰ আকৌ কঠোৰ হৈছে। যিসকলে বাল্য বিবাহ কৰি আছে, যিসকলে বাল্য বিবাহ দি আছে তেওঁলোকে কিন্তু বিপদত পৰিছে। এই সকল মানুহক আকৌ ধৰি, গতিকে আপোনালোকে সাৱধান হওক যাতে আপোনালোকে এনেকুৱা বিপদত নপৰে। বন্ধুসকল, মুখ্যমন্ত্ৰীয়ে বাল্য বিবাহ সম্পৰ্কে কি ক'লে আপোনালোকে নিজে চাই লওক। অহা সেপ্টেম্বৰ মাহত নাবালিকাক বিয়া কৰোৱা লোকসকলক চিনাক্ত কৰি আৰু এটা গ্ৰেপ্তাৰ অভিযান আৰম্ভ হ'ব। তাৰ পৰিপ্ৰেক্ষিততো আমি SP সকলৰ লগত আলোচনা কৰিম যে যোৱাবাৰ এৰেষ্ট কৰাৰ পিছত আৰু কোনোবাই নাবালিকা ছোৱালীক বিয়া কৰাইছে নেকি। যদি বিয়া কৰাইছে এইবাৰো আমি তেওঁলোকক সেপ্টেম্বৰ মাহত এৰেষ্ট কৰিম। পুৰণাবিলাক নহয়, এই দুইটা পৰ্যায়ৰ মাজৰ সময়খিনিত যিখিনি এনেকুৱা নিষিদ্ধ বিবাহ হৈছে। পদ কোনেও বিলুপ্তি কৰা নাই, 22,000 পদৰ এডভাৰটাইজহে হ'ব। কিন্তু যদি এটা কাৰ্যালয়ত কোনোবা এটা পোষ্টৰ আমাক দৰকাৰ নাই, তাত চৰকাৰে কিয় দৰমহা দিব? মানুহৰ পৰা চাবোন টুথপেষ্টৰ টেক্স লগাই উঠোৱা টকাৰে আমি বহি থাকিবৰ কাৰণেতো পদ মুকলি নিদিওঁ। তাৰ জেগাত আমি পুলিচ কৰিম, তাৰ জেগাত আমি আশা ৱৰ্কাৰ দিম, তাৰ জেগাত আমি ডাক্তৰ বনাম, তাৰ আগত আমি ইঞ্জিনিয়াৰ কৰিম, তাৰ আগত আমি কমাণ্ডো বেটেলিয়ন খুলিম। গতিকে ৰাজ্য চৰকাৰে পদ সৃষ্টিও কৰিছে, পদ পূৰণো কৰিছে আৰু 75 বছৰৰ অভিলেখ আমি ভংগ কৰিছোঁ। আৰু ইয়াৰ পিছতো যদি কোনোবাই এইবিলাক প্ৰশ্ন সোধে তেতিয়াহ'লে প্ৰশ্ন সোধা ব্যক্তিজনৰ পাণ্ডিত্যক মই সন্মান জনাব লাগিব। এইবিলাক কাৰোবাৰ মগজুৰ পৰা ওলোৱা বস্তু। এইখন চৰকাৰে চাকৰি দি আছে আৰু 22,000 চাকৰি নিযুক্তি খুলিব এই দুদিনতে। বিত্ত বিভাগে চিঠি যোনে ইংৰাজী পঢ়িব নাই জানা তেওঁৱে ক'ব এইটো বিলুপ্তি।